আগফালে ভিউ চাওক হেল্ল' এভৰিৱান গুড মৰ্ণিং কি খবৰ আশা কৰোঁ সকলো ভালে আছে আজি দেখিছেনে মই ডাইৰেক্ট একদম চাদৰ ওপৰত কিন্তু ক'ত আছোঁ মই আপোনালোকেতো যেনেকৈ গম পোৱা নাই চাগে হয় নাই মই আছোঁ দুলীয়াজানত মানে মই আহিছোঁ আমাৰ মোৰ হেৰিয়ত দেখি আছে চাগে ব্লগ ভিডিঅ' ৰিলছত ডালিবাহঁতৰ ঘৰলৈ কালি ৰাতি মানে মনোজদাহঁতো ওলালেহি আমি গমেই নোৱাৰোঁ প্ৰেংক কৰি দিলে মানে আমি গম নোপোৱাকৈ ছাৰপ্ৰাইজ দি দিছে মানে আমি আহিছোঁ বুলি গম পাইছে তাৰপাছত তাহাঁতি ওলাইছেহি মানে মোৰ চৰ্দিও হৈ আছে সেইটো কাৰণে মাত তেনেকুৱা লাগিছে বাৰু একো নাই তো আজি ভিডিঅ'ত একদম পুৰা ধামাকা হ'ব গম পাইছে বাৰু আজি মই এতিয়া ফুৰিবলৈও যাম চাগে আৰু তো ইয়াতে আজি মই ধুনীয়াকৈ অলপ পাছত খাই বৈ খানাটো মেইন খাই বৈ পেলাই ৰিলচ বনাম আজিৰ ভিডিঅ'টো মজা আছে চাই থাকক অলপ স্কিপ নকৰাকৈ তো এইফালে কি ধুনীয়াকৈ একদম সূৰ্যটো ওলাই গৈছে দেখিছে আৰু মই আছোঁ এইফালে চাদৰ ওপৰত আৰু এই কুকুৰটোৱে যে মোক দেখিলেই ভোকে মানে একদম ৰাতিপুৱা চাহ দিছে চাহৰ লগত ইমানকৈ দিছে চাচোন এজনীয়ে ক'ত ইমানকৈ দিছে একদম এক বাতি লাল চাহ আৰু এইখিনি কি দেখিছে নাই গাইজ এইখিনি কি বনাইছে বিহুৰ কাৰণে সাজ বনাই আছে আমি বিহুত সাজ খাবলৈ আহি আছো আপোনালোকো আহিব মই যে কৈছিলো ৰিলচ বনাম বুলি তো এইফালে গোটেই হাঁহ সম্পত্তি ওলাই গ'ল ৰিলচ মানে কি আমাৰ মানে আজি এটা মিনি শ্বুটে হ'ব আৰু আমাৰ ডালিবা আৰু মোৰ আৰু কেমেৰামেন গৌৰৱ এতিয়া মেকআপ কৰিম এইফালে কাপোৰ বাচিছো দুইজনীয়ে এযোৰ উলিয়াইছোঁ আকৌ এযোৰ উলিয়াইছোঁ এনেই আৰু মানে টাইম পাছ ওপৰত ধুনীয়াকৈ মাৰিমগৈ আৰু ডালিবাই তই দেখিছে মোৰ মেকআপ কৰি ধুনীয়াকৈ নিউড মেকআপ কৰে নিউড মেকআপটো কাৰণ মোৰো ফেভৰেট আৰু কৰিলে ভালো লাগে তো এতিয়া ধুনীয়াকৈ চাই থাকক মেকআপ কৰাৰ পাছত দেখাই আছোঁ সেইজনী আমাৰ স্নেহা সোণোৱাল মেকআপ আৰ্টিষ্ট যদি কোনোবাই কণ্টেক্ট কৰিব বিচাৰে আমাৰ ডালিবাক কণ্টেক্ট কৰিব নাম্বাৰ দি দিম আৰু এইফালে মই ধুনীয়াকৈ মেকআপ কৰি কাপোৰ কানি পিন্ধি চাদৰ ওপৰলৈ আহি গ'লোঁ ৰিলচ বনাবলৈ ৰিল এটা বনালোঁ আপলোড কৰিলোৱে বনাই আপোনালোকে ইনষ্টাগ্ৰামত চাবগৈ কেনেকুৱা লাগিছে ক'ব দেই মোক এইফালে আমাৰ ফাইনেলি ভাত খোৱা সময় হৈ গৈছে ডালিবাই পুৰা এইফালে কি আচাৰ দিছে এইবোৰ চাটনি ল'লোঁ পাপৰ এইবোৰ কি ডালিবা এইটো কি বেঙেনা ফ্ৰাই হয় নাই অঁ এইটো কিবা গাহৰি পেটো বনাইছে একদম মই নাখাওঁ আলু লৈছোঁ আৰু এইখিনি হৈছে স্পেচিয়েল যিটো বস্তু হৈছে বইল ফিছ মাছৰ বইল মেকআপ চেকআপ আছে এতিয়া আমি ফুৰিবলৈ যাম তেতিয়া খানাটো খাই লওঁ খাই পিনে লগ পাই আছোঁ ডাইৰেক্ট বাটত ৰাস্তাত এইটো মোৰ ছেকেণ্ড ড্ৰেছ চাদৰ মেখেলাযোৰ পিন্ধিলোঁ ৰিল বনালোঁ এতিয়া এইটো কেনেকুৱা লাগিছে ধুনীয়া অতি ধুনীয়া আৰু এতিয়া ধুনীয়াকৈ ওলাই ল'লোঁ ওলাই পিনে যাওঁ ক'ৰবাত ফুৰিবলৈ ক'ত গৈছোঁ আমি এতিয়া গৈ আছোঁ ফুৰিবলৈ তাৰপৰা আৰু কোনোবা ৰখি আছে যাওঁ এতিয়া ডালিবা আহি আছে এইফালে আমাৰ বৌজনী বোলে গাটো বেয়া মনটো মাৰি আছে তাই দেখিছোঁ বাৰু আগৰ নিচিনা ফূৰ্তি কৰি থকা নাই আহি দেখিছোঁ মনটো মাৰি আছে কস্তুৰী অকলে অকলে খেলি আছে কস্তুৰী কি কৰিছা তুমি কি কৰিছা এইফালে আমাৰ মাহীক লগ পাই গ'লো আজি মাহী বাৰ্থডে হয় মাহী হেপী বাৰ্থডে তো আমি আহি পাই গ'লোহি টিপাম এইফালে যিমানখিনি পাৰোঁ খোজ কাঢ়িম নোৱাৰিলে নাই কাৰণ মোৰ আজি গাটো বেয়া আৰু মই বেছি ওপৰলৈকে যাব নোৱাৰোঁ তো যিমানখিনি পাৰোঁ যাম এইফালে গোটেই মানুহ গোটেই গেং এইফালে মনোজ দা কি হ'ব আপুনি ওচৰলৈ দিয়ে যে এইফালে আমি আজি টিপামলৈ আহিছোঁ মনোজ দা বৌহঁত নাই অহা প্ৰথমবাৰ আহিছোঁ মনোজ দাহঁতৰ লগত কি ভাগ্য মোৰ মানে উঠি এনেকুৱা ভাগৰ লাগি গৈছেগে মানে টিপামলৈ আহি পিনে পস্তাই গৈছোগে মই এনাৰ্জি আছে মই পাৰিম ধুনীয়াকৈ গৈছে নাই মই নোৱাৰিছোঁ একদম আৰু মই অকণমান মাতটো কেনেকুৱা আছে না এনেই চৰ্দি হৈ আছে মদখনৰ নিচিনা মাত ওলাইছে এতিয়া আমি টিপামৰ ওপৰৰ পৰা বগাই ইফালে গোটেই গেং গৈ আছে আৰু আমি এতিয়া তললৈ নামি গৈ আছোঁ এতিয়া মানে আমি একেবাৰে ওপৰলৈকে নগ'লোগৈ মোৰ যিহে ভৰি বিষালে ভাগৰ লাগিলে ৰখি দিলোঁ ৰিলচ বনোৱাতহে লাগিলোঁ আৰু এইফালে আজি মাহী বাৰ্থডে আছিলে যে সেইটো কাৰণে সকলো আহিলে আৰু এইফালে চাহ দিছে আৰু খাবলৈ দেই বাকী পাৰ্টি বাকী আছে চাই থাকক ডালিবা বজা কস্তি মাজলা তেৰে খাই সুনেলি তেৰে সমকলে গুলাবী সৰাদা খানা
তো গাইজ আজি হৈছে নেক্সট ডে কালি ভিডিঅ'টো ইমানটোৱে আছিলে যিমানখিনি পাৰোঁ দেখালোঁ যদি ভাল পালে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আকৌ মোৰ নতুন ভ্লগত লগ পাই আছোঁ আপোনালোক সকলোকে কেনেকুৱা ভিডিঅ' লাগে ক'ব আৰু মই ইউটিউবত বহুত দিন দিয়া নাই আৰু আপোনালোকে মোৰ ইউটিউবত ভিডিঅ'বিলাক চোৱাও নাই প্লিজ সকলোৱে চাব সোনকালে আৰু মই ফেচবুকতো দিম যদি ভাল পালে সকলোৱে মোক মৰম দিব আৰু নতুন নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰিম তো বাই বাই গাইজ লাভ ইউ অল